আপোনাৰ সমষ্টিত আজি জোৰদাৰ প্ৰচাৰ অভিযান দেখিবলৈ পালোঁ। আপোনাসকলে চবেই নিশ্চয় ইতিমধ্যে ছাৰ্ভে কৰি পেলাই ৰিজাল্টটো উলিয়াই ল'ব পৰা হৈছে বুলি মই মানে ভাবোঁ। দতমা সমষ্টি আজিৰ দিনত চবচে ইজিয়েষ্ট এটা সমষ্টি হৈ গ'ল। আমি অলৰেডি জিকিছোঁ, কিন্তু জিকাৰ ভোটৰ যিটো সংখ্যা সেইটো বঢ়াবৰ কাৰণেহে আমি কাম কৰি আছোঁ। আজি মই বনৰগাঁৱত অহাৰ আগতে আমাৰ চেপাংগুৰিত ডাঙৰ এটা মানে গণসমাৱেশ আমাৰ দলৰ পৰা কৰা হ'ল। আগত নিৰ্বাচনৰ মোৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন জনাই তেওঁলোকে ৰাইজৰ ভোট বিচাৰি এটা মানে এই জনসমাৱেশটো পতা হৈছিলে, য'ত নেকি আমাৰ হেজাৰ হেজাৰ এই সমষ্টিবাসী ৰাইজে দলে বলে হিল ঢোল ভাঙি পেলাই ওলাই আহিলে। আৰু আমাৰ BTCৰ মুৰব্বী BPF দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে তাতে উপস্থিত থাকি পেলাই ৰাইজক সম্বোধন কৰিলে। আমাৰ মিত্ৰ দল BJPৰ পৰা তেওঁলোকৰ ষ্টেট কমিটিৰ আমাৰ মানে কি কয় টি মৰ্চাৰ উপসভাপতি বীৰসিং মুণ্ডা ডাঙৰীয়াই নিজে ভাষণ ৰাখিলে উপস্থিত থাকি। জিলা কমিটিৰ আমাৰ BJP দলৰ সভাপতি গোসাই মোহন বসুমতাৰী তেখেতেও ৰাইজলৈ আহ্বান জনালে এইবাৰৰ নিৰ্বাচনত BPFকে ভোট দিবৰ কাৰণে। এতিয়া ইয়াৰ পাছত আজি আমি আকৌ বনৰগাঁৱত এই ধৰণৰ সভাখন পাতিছোঁ। বনৰগাঁও BTC সমষ্টি 3টা MLA সমষ্টিত বিভক্ত হৈছে। এটা হ'ল আমাৰ দতমা সমষ্টিৰ 2 নম্বৰ দতমা MLA সমষ্টিৰ লগত, দ্বিতীয়টো হ'ল কোকৰাঝাৰ MLA সমষ্টিৰ লগত উত্তৰাঞ্চলৰটো, আৰু দক্ষিণাঞ্চলৰ যিটো এলেকা আছে সেই এলেকাটো আমাৰ বাউকুংগ্ৰী 4 নম্বৰ MLA সমষ্টিত সোমাই গ'ল। গতিকে আজি ইয়াত বনৰগাঁৱৰ খাগ্ৰাবাৰীৰ এই পথাৰত আমাৰ দতমা সমষ্টি আৰু বাউকুংগ্ৰী MLA সমষ্টি একেলগে যাতে দুটাৰো কাম হয় সেইটোকে লক্ষ্য ৰাখি পেলাই ইয়াত দুটা সমষ্টিৰ আমাৰ যিবিলাক মানে BCDC সোমাই গৈছে, এলেকা সোমাই গৈছে, এই অঞ্চলবিলাকৰ পৰা পাব্লিকক ৰাইজক আনি পেলাই ইয়াত যৌথভাৱে দুটা সমষ্টিৰ এটা আমাৰ গণসমাৱেশটো পতা হ'ল। মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে নিজে স্বয়ং উপস্থিত আৰু হেজাৰ হেজাৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ বাউকুংগ্ৰী সমষ্টিটো আমি জিকিছোঁ। বাউকুংগ্ৰী সমষ্টিৰ পৰাও বেলেগ দলে কোনো প্ৰকাৰে জিকি যাব নোৱাৰে। BPF দলৰ কৰ্মী নেতাসকলে দিনে ৰাতি কষ্ট কৰি আছে, কাম কৰি আছে। আৰু আমাৰ যিহেতু প্ৰতিটো MCLA সমষ্টিত আমাৰ অলৰেডি MCLA বা EM সকল আছে, গতিকে আমাৰ হাতত আমি জিকি অহা এই ভোটটো কেপিটেল হিচাপে আছে। আৰু শেহতীয়াভাৱে UPPL দল বা অন্যান্য দল থিয় কৰি পেলাই BPF দলত আকৌ ভালেখিনি ভোট যোগ হৈছে। গতিকে আমি য'ত য'ত নেকি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেইবোৰ সমষ্টিবিলাকৰ পৰা BPF দলে সহজে জিকি যোৱাৰ এটা স্পষ্ট মানে পিকচাৰটো আমি দেখিবলৈ পাইছোঁ। গতিকে চাৰিওপিনে BPFৰে জয় জয় মই মই।